নমস্কাৰ, স্বাগতম জনালোঁ মই অন্য এটা ব্লগলৈ। আজি ওলাইছোঁ আমি অগ্নিনাভ বাবা মন্দিৰলৈ। জীৱনৰ প্ৰথমটো ট্ৰেইনৰ যাত্ৰা বুলি ক'ব লাগিব। মই আজিলৈকে ট্ৰেইনত উঠি পোৱা নাছিলোঁ। ট্ৰেইনত যাত্ৰা কৰি থকাৰ সময়ত বাবা স্থান পালোহি। এয়া হৈছে গেটৰ মুখ। সোমাই গ'লোঁ। সোমাই বন্তি প্ৰজ্বলনৰ বাবে আগবাঢ়িলোঁ। তাৰ পাছত এই যে লাইন দেখিছে, এই লাইনটো হৈছে একচুৱেলি বাবাৰ ওচৰত আশীষ ল'বলৈ যোৱা লাইন। মেইন চাকি গছ জ্বলাই, সেই চাকি গছ জ্বলোৱা সময়ত পালোগৈ। ভাল লাগিল। মনৰ যি শান্তি, সেই শান্তিটো অনুভৱ কৰিলোঁ অগ্নিনাভ বাবা মন্দিৰলৈ গৈ। ভক্তগণ বহু দূৰণিৰ পৰা আহিছে। ইমানেই দীঘল লাইন হৈছে, আমি প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টামান লাইন পাতি বাবাৰ ওচৰৰ পালোগৈ। বাবাৰ আশীষ ল'লোঁ। তাৰপিছত আমি পায়স খালোঁ। পায়স খোৱাৰ পাছত আকৌ নিৰ্মালীৰ বাবে আমি লাইন পাতিলোঁ। লাইন পাতি সেই আগৰ দৰেই বাবাৰ ওচৰৰ পৰা নিৰ্মালী ল'লোঁ। পূজা কৰি হৈ গ'ল। এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ। বিশেষ ভিডিঅ' কৰিবলৈ সময় নহ'লে, সময়ৰ অভাৱৰ বাবে বহুতো বস্তু মই দেখুৱাব নোৱাৰিলোঁ। তাৰ বাবে দুখিত। ঘৰ আহি পাবলৈ হ'ল। কেইখনমান ফটো এড কৰি দিছোঁ। আজিলৈ আহিলোঁ, বাই।